আজিৰ পৰা নিখিল কৰা ছাত্ৰ সন্থাই বড'ল ইউনিভাৰ্চিটিৰ গেটৰ সন্মুখত ইনডিফিনিট আমি ধৰ্ণা কাৰ্যসূচী আমি লৈছোঁ। এই আন্দোলনটো ইনডিফিনিট সময়লৈকে চলি থাকিব যেতিয়ালৈ আমাৰ সমস্যা সমাধান নহয়। আৰু এই আন্দোলনৰ যোগেদি আমি অসম চৰকাৰ লগতে ইউনিভাৰ্চিটি চেঞ্চেলৰ তথা গভৰ্ণৰ অফ আছামলৈ আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে এজন কাৰাপ্টেড আৰু এজন একিউজ মিষ্টাৰ লাইছৰাম লাড্ডু সিং তেখেতে কেনেকৈ ছাছপেণ্ডেড হৈ পেলাই বা তেখেতে কাৰাপ্টেড এজন ব্যক্তিয়ে কেনেকৈ ভাইচ চেঞ্চেলৰ পজিশ্যনটো হোল্ড কৰি ৰাখিব পাৰে। তেখেতক কিয় এতিয়ালৈকে এৰেষ্ট কৰা নাই বা তেখেতক এতিয়াও চাকৰিৰ পৰা বা তেওঁৰ পজিশ্যনৰ পৰা ছাছপেণ্ড এতিয়াও কিয় কৰা নাই, এইটো আমাৰ প্ৰশ্ন 1 নম্বৰ। 2 নম্বৰ প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ যে এজন ফ্ৰী এৰেষ্ট বেলৰ আণ্ডাৰত থকা ভাইচ চেঞ্চেলৰ লাইছৰাম লাড্ডু সিং ডাঙৰীয়া দেৱ তেখেতে কেনেকৈ ভাইচ চেঞ্চেলৰ যিটো পষ্ট এইটো হোল্ড কৰি ৰাখিব পাৰে। তেখেতে যে ভাইচ চেঞ্চেলৰ পজিশ্যনত এতিয়াও আছে, কাৰ ব্লেছিঙত আছে বা কাৰ আশীৰ্বাদত তেখেতে এতিয়াও ভাইচ চেঞ্চেলৰ হিচাপে এতিয়াও পজিশ্যনত থাকি পেলাই এই এডমিনিষ্ট্ৰেশ্যন কৰি আছে আমাৰ ইউনিভাৰ্চিটিত, এইটো হ'ল আমাৰ প্ৰশ্ন। আৰু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই ভাইচ চেঞ্চেলৰ যিটো সমস্যা, এই সমস্যাটো এনকুৱাৰী কৰিবৰ কাৰণে 3 মেন হাই পাৱাৰ কমিটি গঠন কৰি দিয়া হৈছিলে। এই হাই লেভেল এনকুৱাৰী কমিটিৰ ৰিপৰ্টটো এতিয়ালৈকে আমি গম পোৱা নাই একচুৱেলি কি হৈছে এই ৰিপৰ্টটো না। সেই কমিটিটো লাড্ডু সিং লাইছৰাম ডাঙৰীয়াক বচাবৰ কাৰণেহে এটা কমিটি আছিল নেকি, এইটো আমাৰ প্ৰশ্ন। এই উত্তৰটো গভৰ্ণৰ অফ আছাম তেখেতে আমাক দিব লাগিব বা অসমৰ শিক্ষামন্ত্ৰী বা অসম চৰকাৰ তেখেতসকলে আমাক ৰাইজক বা ছাত্ৰ ছাত্ৰীক দিবই লাগিব এই ৰিপৰ্টটো। আমি আৰু সুধিব বিচাৰিছোঁ যে আমি শুনি আছোঁ যে প্ৰফেচাৰ মিহিৰকান্তি চৌধুৰী তেখেতে গভৰ্ণৰ হাউচত অফিচ হোল্ড কৰি আছে। তেখেতে ভাইচ চেঞ্চেলৰ লাইছৰাম লাড্ডু সিং ডাঙৰীয়া দেৱক বচাবৰ কাৰণে তেখেতে কাম কৰি আছে বুলি আমি গম পাইছোঁ। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে প্ৰফেচাৰ মিহিৰকান্তি চৌধুৰীয়ে কোন হয়? এই আমাৰ ইউনিভাৰ্চিটিখনক বেয়া পৰ্যায়লৈ লৈ যাবৰ কাৰণে তেখেতে কোন হয়? তেখেতে যদি ভাল মানুহ হয়, তেখেতে যদি ভাল ব্যক্তি হয়, তেখেতে যদি আমাৰ ভৱিষ্যতটো যদি চিন্তা কৰিব পাৰে, তেতিয়াহ'লে তেনেকৈ কামটো তেখেতে কৰিব নালাগিছিল, এইটো আমাৰ প্ৰশ্ন। আৰু আমি সুধিব বিচাৰিছোঁ যে মিষ্টাৰ বিশ্বৰঞ্জন সমল, SK দেৱ আৰু BB মিশ্ৰা তেখেতসকলে যে ইনকুৱাৰী কমিটিত থাকি পেলাই ইনকুৱাৰী কৰিব আহিছিলে, তেখেতে ইউনিভাৰ্চিটিৰ ফেভাৰত কাম কৰি আছে না তেখেতে লাইছৰাম লাড্ডু সিং ডাঙৰীয়া দেৱৰ ফেভাৰত কাম কৰি আছে, এইটো আমাৰ প্ৰশ্ন। সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ভাইচ চেঞ্চেলৰ যিটো সমস্যা এইটো সমাধান হ'বই লাগিব। আৰু লাইছৰাম লাড্ডু সিং ডাঙৰীয়া দেৱ যিহেতু এজন এলিগেল ব্যক্তি আৰু কাৰাপশ্যন একৰ আণ্ডাৰত তেখেতে এভিডেঞ্চ হিচাপে আছে যে তেখেতে কাৰাপ্টেড, সেইকাৰণে তেখেত কোনো পধ্যে ইয়াৰ অফিচ হোল্ড কৰিব যেন নোৱাৰে। তাৰ কাৰণে অতি শীঘ্ৰে গভৰ্ণৰ অফ আছাম প্লাছ গভৰ্ণমেণ্ট অফ আছামে তেখেতক ইয়াৰ পৰা আঁতৰাই বেলেগ ভাল ব্যক্তিক যোগ্য ব্যক্তিক ইয়াতে ভাইচ চেঞ্চেলৰ হিচাপে নিয়োগ কৰিব লাগে আমি বিচাৰিছোঁ। যদি আমাৰ সমাধানটো নহয়, তেতিয়াহ'লে আমি নিশ্চয় আমি MHRD বা UGC আমি লৈ আমি প্ৰেৰণ কৰিম আমি দাবীটো। আৰু আমি এটা ভাবি থৈছোঁ যে আমি যদি এই আন্দোলনৰ যোগেদি যদি আমাৰ সমস্যা সমাধান নহয়, তেতিয়াহ'লে আমি লিগেল প্ৰচেছটো আমি হাতত লৈ পেলাই লিগেল আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আমি যাবৰ কাৰণে আমি সাজু। আমি PIL দিবৰ কাৰণে আমি কেছ দিবৰ কাৰণে হাইকোৰ্ট সুপ্ৰিম কোৰ্টত দিবৰ কাৰণে আমি এইটো প্ৰস্তুত হৈছোঁ ইতিমধ্যে। থেংক ইউ। মেম্বাৰ হিচাপে আহিছিলে তেখেতসকলে ৰিপৰ্টটো এতিয়াও দাখিল কিয় কৰিব পৰা নাই, এইটো আমাৰ কাৰণে খুব লজ্জাজনক বুলি আমি ভাবিছোঁ। সেইকাৰণে আমি কণ্ডেমনেশ্যন দিছোঁ যে সেই কমিটিকো আমি কণ্ডেমনেশ্যন দিছোঁ। সেইকাৰণে ভৱিষ্যতত আমি বিচাৰিম যে এই ইউনিভাৰ্চিটিয়ে আমাৰ মানৱ সম্পদ গঢ়ি তুলিব পৰা এটা ইউনিভাৰ্চিটি হওক বা এই ইউনিভাৰ্চিটিয়ে আমাৰ ভৱিষ্যত গঢ়ি তোলাৰ এটা ইউনিভাৰ্চিটি হওক আমি বিচাৰিছোঁ। আৰু এই ইউনিভাৰ্চিটিয়ে আমাৰ আন্দোলনৰ এইটো বিনিময়ত বা শ্বহীদৰ বিনিময়ত এইটো পোৱা এখন ইউনিভাৰ্চিটি আমাৰ BTRত। সেইকাৰণে এই ইউনিভাৰ্চিটিৰ ভৱিষ্যতৰ কাৰণে আৰু এই ইউনিভাৰ্চিটিৰ ভালৰ কাৰণে বা এই ইউনিভাৰ্চিটিৰ মংগলৰ কাৰণে আমি সদায় থিয় দিম আৰু ছাত্ৰ সমাজে সদায় থিয় দিব।
সেইকাৰণে আমি কোনো পধ্যে আমি মানিব নোৱাৰোঁ যে লাইছৰাম লাডুচিং ডাঙৰীয়াদেৱ যে ইয়াত মানে ভাইচ চেঞ্চেলৰ হৈ থাকক, এইটো আমি কেতিয়াও মানে আমি নিবিচাৰোঁ। সেইকাৰণে অতি শীঘ্ৰে আমি অসম চৰকাৰ, অতি শীঘ্ৰে আমি গভৰ্ণৰ অফ আছামক মানে অনুৰোধ কৰিছোঁ বা দাবী জনাইছোঁ যে প্ৰফেচাৰ লাইছৰাম ডাঙৰীয়াদেৱক মানে ইয়াৰ পৰা মানে খেদি দিব লাগে আৰু ভাল মানে ব্যক্তিক মানে ভাইচ চেঞ্চেলৰ হিচাপে নিয়োগ কৰিব লাগে। এইটো হ'ল আমাৰ দাবী। ধন্যবাদ।